কেৱল সত্ৰই নহয়, সত্ৰৰ পৰা আৰম্ভ হ'ব অসমৰ যিমান ভূমি আছে, যিমান ইয়াৰ ইছলামিক আগ্ৰাসনে হওক বা অন্য কোনোবাই হওক, যিমান মাটি বেদখল কৰিছে, যিখিনি ঠাই আমাৰ সভ্যতা সংস্কৃতিত আমাৰ বুকুত আঘাত সানিছে, আমাৰ স্বাভিমানত আমাৰ জাতীয় আত্মাত আঘাত সানিছে, আমাৰ সংস্কৃতিক কুসংস্কাৰেৰে পৰিপূৰ্ণ কৰিব খুজিছে, তেওঁলোকৰ হাতৰ পৰা আমি প্ৰতিটো বস্তু কাঢ়ি আনিম। ভূমি বেদখল কৰাটোৱেই নহয়, আমি সকলো বস্তুখিনি কাঢ়ি আনিম। তাৰ যাত্ৰা আৰম্ভ হৈছে। হয়, নতুনকৈ যি এই সম্পৰ্কে কি ক'ব? ৰাজনীতিৰ কথা মই কৈ লাভ নাই, মই ৰাজনীতিৰ কথা নকওঁ। খালি এটা কথা, মই এইবোৰ কি আৰু কোনে কি কৰিছে কৰি থাকক। মই হিন্দুসকলৰ সমাজৰ কাৰণে আহিছোঁ, হিন্দু সমাজৰ কাৰণে আহিছোঁ। মই হিন্দু সমাজৰ কিবা সুধিব থাকিলে আপুনি মোৰ হিন্দু সমাজৰ কথা সুধিব। হয়, আপুনি দেখিবলৈ পোৱা গৈছে যে আপুনি মাংস খোৱাৰ কথাটো মানে উল্লেখ কৰিছে। মাংসটো নাখাওঁ ন, হালাল কিয় খাম? হালালটো আমাৰ সমাজে খাবলৈ কোৱা নাই। কোনোবা ইছলাম ধৰ্মৰ মানুহে নিজৰ ধৰ্ম ৰক্ষা কৰিবলৈ হালাল কৰি আমাক খুৱাব, আমি নিজৰ ধৰ্ম এৰি দি পেলাই আমি কি অধৰ্মী নেকি? আমি বিধৰ্মী নেকি? আমাৰ ধৰ্ম নাই? আমি হিন্দু সত্তাহীন নহয়? হিন্দু আমাৰ সভ্যতা সংস্কৃতি নাই? কোনোবা আৰৱ দেশৰ চিন্তা আহি তেওঁলোকে হালাল কৰি আমাক মাংস খুৱাব, আমি তেওঁলোকৰ মতে চলিম? কি বুলি ভাবিছে? চলিলে বহুত দিন, কৰিলোঁ আমি, সুবিধাও দিলোঁ তেওঁলোকক। এতিয়া তোমালোকে যদি বাৰে বাৰে আহি আমাৰ সভ্যতা সংস্কৃতি নস্তাত কৰিব আহা, তোমালোকে কি ভাবা? আমি মনে মনে থাকিম? এতিয়াতো অন্ততঃ মনে মনে নাথাকোঁ। হয়, লাভ জেহাদৰ ক্ষেত্ৰত আপুনি খুব সক্ৰিয় ভূমিকা লৈছে, লাভ জেহাদ নিষেধ কৰাৰ ক্ষেত্ৰত। লাভ জেহাদ নহয়, লাভ জেহাদিক নিষেধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাতে লাভ জেহাদ কৰিবই নোৱাৰে। তেওঁলোকৰ ইমানখিনিও কলিজা নাথাকে। চাওক, তেওঁলোক কিমান পৰজীৱী, কিমান মানে তেওঁলোকৰ নিজস্ব মেৰুদণ্ডহীন। তেওঁলোকে যদি হিন্দুক ছোৱালী বোৱাৰী লাগে, তো মুছলমান বুলি নিজৰ পৰিচয়টো দে, সেইকণটো সাহস দেখুওৱা, তো হিন্দু নাম কিয় ল'ব লাগে? মানে ইমান মিছলীয়া, ইমান চৰিত্ৰহীন সেই মানুহখিনি যে তেওঁলোকে হিন্দু ছোৱালীক নিব, কিন্তু হিন্দু পৰিচয় লৈ পেলাই ল'ব। তাৰপিছত তেওঁলোকৰ নিজৰ অস্তিত্ব নাই, নিজৰ মই কৈছোঁ নহয় যিটো হিন্দীতকৈ অকাদ নাই তেওঁলোকৰ। কাৰণ জানে হিন্দু ছোৱালী এজনীয়ে কি কি বিচাৰে, কিমান সংস্কাৰী, আৰু হিন্দু ছোৱালী এজনীক সংস্কাৰীৰ কাৰণেই, হিন্দু বোৱাৰী এজনী সংস্কাৰীৰ কাৰণেই, আৰু তেওঁলোকৰ পৰা সুস্থ সবল মানসিকতা সৃষ্টি হ'ব পাৰিব বুলিয়েই তেওঁলোকে সেই নিজকে হিন্দু বুলি ভুৱা পৰিচয় দি তেওঁলোকৰ নিজৰ যিটো মই কৈছিলোঁ, নিজৰ ক্ষয় যোৱা DNA শুদ্ধ কৰিবলৈ লাভ জেহাদটোক এটা প্ৰক্ৰিয়া হিচাপে ব্যৱহাৰ কৰিছে। আমি হ'বলৈ নিদিওঁ। এতিয়াতো নোৱাৰে। এতিয়া সেইবিলাকত কিবা গভীৰ ষড়যন্ত্ৰ লুকাই আছে। ষড়যন্ত্ৰ ন, আৰৱ দেশৰ হাজাৰ বছৰীয়া ষড়যন্ত্ৰ। কোৰাণত লিখি থোৱা আছে, বহু ক্ষুদাবাদী নাৰীসকলৰ লগত নিকাহ নকৰিবা, বিয়া নকৰিবা, যেতিয়ালৈকে তেওঁলোকে ইমান নানে মানে যেতিয়ালৈকে তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ নকৰে। দুটা কথা আছে, তোমালোকে বিয়া পাতিবা, তেওঁলোক যেতিয়া ইছলাম হ'ব। প্ৰথমে বিয়াও পাতা, ইছলামো কৰা, ধৰ্মান্তৰো কৰা। তাৰমানে কি? আৰু জানে ভুল পৰিচয় দিলেতো নহ'ব, সেইকাৰণে তেওঁলোকে লাভ জেহাদ কৈছে। তাৰমানে কোৰাণে কৈছে নেকি লাভ জেহাদ কৰিবলৈ? মই কিতাপখন কৈছোঁ, সেই কথাটো লিখিছোঁ। তাত কৈছে বহু ক্ষুদাবাৰীৰ লগত বিয়া নাপাতিবা, ইমান নানালৈকে। ধৰ্মান্তৰকৰণটো লিখি থৈছে। তাৰমানে ধৰ্মান্তৰকৰণটো কোৰাণত লিখি থোৱা আছে। এইটো তেওঁলোকৰ হাজাৰ বছৰৰ প্ৰক্ৰিয়া। মই বিভিন্ন সময়ত কৈছোঁ, ইছলাম আৰু কোৰাণ হাজাৰ বছৰীয়া ষড়যন্ত্ৰ, হাজাৰ বছৰীয়া এটা প্ৰক্ৰিয়া। তেওঁলোকে ইছলামাইজেশ্যন ইজ দ্য অনলি এজেণ্ডা অফ দ্য ইছলাম এণ্ড কোৰাণ। এইটো তেওঁলোকে কৰিব, অন্ততঃ আজি অসমত হ'বলৈ নিদিওঁ, সেইটো আমি স্পষ্টভাৱে আপোনাক কৈছোঁ। আৰু এই কথাখিনি কৈ থকাৰ কাৰণে যে আজি বিভিন্নজনে চিঞৰ বাখৰ কৰিছে, সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰিব লাগে, কিবা কৰিব লাগে। এই কথাখিনি কোৱাৰ কাৰণে যদি সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰিব লাগে, কৰক। কিন্তু সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰাৰ লগে লগে যিসকলে হালাল কৰি নিজৰ ধৰ্ম ৰক্ষা কৰিয়েই হালাল কৰি মাংস বিক্ৰী কৰি আছে, প্ৰত্যেকজন মাংস বেপাৰীক গ্ৰেপ্তাৰ কৰিব লাগিব, কিন্তু তেওঁলোকে সাম্প্ৰদায়িক কাম কৰি আছে। আজি মই ইছলাম আৰু কোৰাণৰ কথা কওঁতে যিসকলে মোক চিঞৰ বাখৰ কৰিছে, মই আজানত লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি কওঁতে সাম্প্ৰদায়িক বুলি কৈছে, এই তাত যিসকলে কেৱল আল্লাই একমাত্ৰ, হজৰত মহম্মদে একমাত্ৰ বুলি কৈ দিনে নিশাই চিঞৰি আছে, তেওঁলোককো প্ৰত্যেকজন মাদ্ৰাজ মছজিদত আজান দিয়া প্ৰত্যেকজনক গ্ৰেপ্তাৰ কৰিব লাগিব। মই গেৰুৱা কাপোৰ পিন্ধোতে মোক যিসকলে সাম্প্ৰদায়িক বুলি কৈছে, যদি সেইটোৱে মোৰ সাম্প্ৰদায়িকতা হয়, সেইটোৱে যদি মোক গ্ৰেপ্তাৰ কৰিবলগীয়া হয়, তেতিয়াহ'লে মূৰত টুপি তলত লুঙি পিন্ধি দাড়ি ৰখা প্ৰত্যেকজন মৌলানা মুফতিকো গ্ৰেপ্তাৰ কৰিব লাগিব। তেওঁলোকো সাম্প্ৰদায়িক। এতিয়া সাম্প্ৰদায়িকতাৰ ডেফিনেশ্যনটো আপোনালোকে নিজে চিন্তা কৰি লওক। সেই সাম্প্ৰদায়িকতাৰ ডেফিনেশ্যনটোৰ পিছত সত্যৰঞ্জন বৰাক বাকীখিনি প্ৰশ্ন কৰিব, বাকী উত্তৰ মই দিব। আপোনাক মুছলিম বিৰোধী বুলি কোৱা হয়, আখ্যা দিছে মানে বহুতে। কোনে দিছে? যাৰ নিজৰ মেৰুদণ্ড নাই। মই কৈছোঁ নহয়, যিসকল বিচনা তলৰ উৰহ তেওঁলোকে দিব, আৰু সেইসকলে দিব। কিন্তু মই কয়াকচিত গৈ পেলাই মই মুছলমান দোকানীৰ পৰা মই তামোলো কিনি খাইছোঁ। মই মুছলমান বিদ্বেষী নহয়, মই মুছলমানক ঘিণ নকৰোঁ, কিন্তু তেওঁলোকৰ অপকৰ্ম, কুকৰ্ম, তেওঁলোকৰ কুচৰিত্ৰ, সেইখিনি মই সহ্য নকৰোঁ।